মাজত মাত্ৰ এটা দিন আছে আৰু আমাৰ চন্দ্ৰয়ান 3 চন্দ্ৰত প্ৰৱেশ কৰিব। ইছৰ তথ্য অনুযায়ী 23 আগষ্টত সন্ধিয়া 6:04 আমাৰ চন্দ্ৰয়ান 3 চন্দ্ৰত লেণ্ড কৰিব আৰু আমাৰ ভাৰতবৰ্ষৰ এটা ইতিহাস ৰচিবলৈ গৈ আছে। সেইকাৰণে চন্দ্ৰয়ান 3 গোটেই ঘটনাখিনি চাবৰ বাবে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। চন্দ্ৰ আমাৰ একমাত্ৰ উপগ্ৰহ। পৃথিৱীৰ পৰা নিচেই কাষত দেখা চন্দ্ৰৰ দূৰত্ব 3,84,000 কিলোমিটাৰ। চন্দ্ৰত প্ৰথমে মানুহ 20 জুলাই 1969 চনত ভৰি দিছিল। এই চন্দ্ৰত প্ৰথম খোজ দিয়া মানুহজন নীল আৰ্মষ্ট্ৰং। লোকসকল একেবাৰে চঞ্চলৰ তথ্য পোৱা গৈছে। ইছৰ বিজ্ঞানীসকলৰ পৰা গম পোৱা তথ্য অনুযায়ী চন্দ্ৰত লাহে লাহে চন্দ্ৰয়ান 3 লেণ্ড কৰিবলৈ প্ৰস্তুত কৰা হৈ গৈ আছে। চন্দ্ৰয়ান 3 চন্দ্ৰৰ পৰা মাত্ৰ এতিয়া 25 কিলোমিটাৰ দূৰত অৱস্থিত আৰু 25 কিলোমিটাৰ অতিক্ৰম কৰিলে আমাৰ চন্দ্ৰত প্ৰৱেশ কৰিব আৰু চন্দ্ৰৰ কিছু ছবি চন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে পঠাইছে। দেখিলে কি ভয়ংকৰ ছবি। চাওক চন্দ্ৰপৃষ্ঠত কিমান দ দ ঘাট আৰু কি যে ভয়ংকৰ ছবিখিনি এবাৰ চাওক আপোনালোকে। নাছা, চীন আৰু পৃথিৱীৰ বিভিন্ন বিজ্ঞানীসকলো আচৰিত হৈ পৰিছে এই ছবিসমূহ চাই। কি আচৰিত ধৰণৰ ছবি। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথম যোনজন নেকি আমাৰ এই চন্দ্ৰত দক্ষিণ মেৰুত প্ৰৱেশ কৰিব। দক্ষিণ মেৰুত প্ৰৱেশ কৰা চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰৱেশ কৰা ভাৰতবৰ্ষই হ'ব প্ৰথম আৰু ভাৰতবৰ্ষই এই ইতিহাস ৰচিব। আমাৰ কাৰণে কিমান গৌৰৱ। আৰু ভাৰতবৰ্ষই আমাৰ প্ৰথম চন্দ্ৰত নেকি দক্ষিণ মেৰুত প্ৰৱেশ কৰা প্ৰথম আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। চন্দ্ৰত লেণ্ড কৰা ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু কাইলৈ 6:04 ইছৰোৱে ফেচবুক, ইউটিউব আৰু DD নেশ্যনেল চেনেলত আমি এই চন্দ্ৰয়ান 3 চন্দ্ৰত লেণ্ড কৰাৰ মুহূৰ্ত উপভোগ কৰিব পাৰিম। আৰু আমাৰ কাৰণে কিমান ভাল এটা পৰিৱেশ সৃষ্টি হ'ব তেতিয়াহ'লে চাওকচোন। ৰাছিয়াই পঠোৱা লুনা 25 ইতিমধ্যে ক্ৰাছ হৈছে লেণ্ড কৰাৰ সময়ত আৰু আমাৰ ভাৰতবৰ্ষৰ চন্দ্ৰয়ান 3 এতিয়ালৈকে পূৰা কণ্ট্ৰলত আছে ইছৰোৰ। গতিকে কাইলৈ 6:04 আমি চাব পাৰিম চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত পানীৰ অৱস্থিতি আছে না নাই আৰু চন্দ্ৰয়ান 3 জীৱৰ অস্তিত্বৰ কথা পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা চলাব। যদি পানী এটা সময়ত আছিলে তেতিয়াহ'লে চন্দ্ৰয়ান 3 সেইটো পৰীক্ষা কৰি উলিয়াব আৰু একমাত্ৰ ভাৰতবৰ্ষই হ'ব যি নেকি চন্দ্ৰৰ দক্ষিণ মেৰুত কি পানীৰ অৱস্থিতি আছে না নাই সেই কথা গম পাব। লাষ্ট 15 মিনিট লেণ্ড কৰাৰ সময়ত সেই দৃশ্যটো বহুত ভয়ংকৰ হয় আৰু ক্ৰেছ হোৱাৰ সম্ভাৱনাও তেতিয়া বেছি হৈ থাকে। আৰু আমাৰ লেণ্ডাৰে সম্পূৰ্ণ ভালকৈ স্কেনিং কৰিব ক'ত সমান ক'ত দ আৰু স্কেনিং কৰাৰ পাছতহে আমাৰ লেণ্ডাৰে চন্দ্ৰয়ান 3 চন্দ্ৰত লেণ্ড কৰিব। লেণ্ড কৰাৰ মুহূৰ্তটো আমি গোটেই ভাৰতবাসীয়ে লেণ্ড কৰাৰ মুহূৰ্তটো চাবৰ বাবে বহুতো অপেক্ষাত ৰৈ আছোঁ। কেতিয়া লেণ্ড হ'ব আৰু কেতিয়া আমি বিশ্বৰ ভিতৰত 1 নম্বৰ হ'ম যে আমাৰ চন্দ্ৰত দক্ষিণ মেৰুত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতবৰ্ষই হ'ব বিশ্বৰ একমাত্ৰ দেশ। আৰু তেতিয়া আমি গৌৰৱ অনুভৱ কৰিব পাৰিম যে আমাৰো শক্তি আছে, আমিও চাব পাৰোঁ চন্দ্ৰৰ কি আছে কি নাই গোটেই তথ্যখিনি আমিও জানিব পাৰোঁ। নাগৰিক হিচাপে আমি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ যে আমিও যাব পাৰোঁ চন্দ্ৰত। ৰাছিয়াৰ দৰে যদি ইমান শক্তিশালী দেশেও চন্দ্ৰত দক্ষিণ মেৰুত প্ৰৱেশ কৰিব পৰা নাই, ক্ৰাছ হৈছে ইতিমধ্যে, তেতিয়াহ'লে ভাৰতবৰ্ষ যদি লেণ্ড কৰে তেতিয়াহ'লে আমাৰ কাৰণে কিমান গৌৰৱৰ কথা। আমি চন্দ্ৰত চাব পাৰিম যে চন্দ্ৰৰ কি আছে, পানীৰ অস্তিত্ব আছে না নাই সেই গোটেইখিনি আমি তথ্য জানিব পাৰিম। চাওক চন্দ্ৰপৃষ্ঠত কি ডাঙৰ ডাঙৰ পাহাৰ, কিমান ডাঙৰ ডাঙৰ ঘাট কিহৰ কাৰণে হৈছে বাৰু কওকচোন। এই গোটেইখিনি তথ্য আমি যেতিয়া জানিব পাৰিম তেতিয়া আমাৰ কাৰণে কিমান ডাঙৰ এটা এচিভমেণ্ট আৰু আমাৰ গৌৰৱ। আৰু থেংক ইউ ইছৰ'। আমাৰ ইছৰ'ক আকৌ ধন্যবাদ জনাইছোঁ। আৰু নতুন নতুন তথ্য পাবৰ বাবে আমাৰ চেনেলটো ফ'ল', শ্বেয়াৰ আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।